ইয়াত বিশেষকৈ আমাৰ ফালৰ পৰা স্পষ্ট যে তামোলপুৰ জিলাৰ দুটা সমষ্টি আছে আৰু আজিৰ পৰা ১.৫ বছৰ আগতে বিজেপি ফালৰ পৰা বিচাৰিছিল যে গড়েশ্বৰ তাৰপিছত টংলা আৰু বিজনী সমষ্টিক আমাক লাগিব। আকৌ এটা পৰ্যায়ত হৈ গ'ল যে ১০ আৰু ৫ 10টা সমষ্টিত BPF খেলিব, 5টা সমষ্টিত আমাক লাগে। গতিকে এইবিলাক ফাইনেল হোৱা নাছিলে, এতিয়ালৈকে ফাইনেল হোৱা নাই। কিন্তু দেখা গ'ল যে তামোলপুৰ সমষ্টিত আমাৰ যিটো হ'বলৈ গৈ আছে, যিসকলে টিকট দাবী কৰিছে এইটো আৰু NDA বুলি ধৰিব নোৱাৰি, কোনোবা এটা বিশেষ ব্যক্তিজনকহে ইয়াত সংস্থাপন কৰিব বিচাৰিছে। আৰু সেই ব্যক্তিজন হ'ল সন্মানীয় ব্যক্তি ভাই, এখেতক কেতিয়াবা যদি ফুটবলৰ নিচিনা তামোলপুৰত কেম্পেইন কৰা, কেতিয়াবা যদি কয় টংলাত যোৱা, কেতিয়াবা ভেৰগাঁৱত যোৱা, আমাৰো বেয়া লাগে যায়। একেটো সন্মানীয় ব্যক্তি হয়। নামটো আৰু কিয় ক'ব লাগে, আৰু স্পীকাৰ বুলি চবেই জানিব। বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া মোৰ লগতে একেলগে যোগদান কৰিছিল। গতিকে দুৰ্ভাগ্য যে আইৰনি অফ ফেট বুলি কয় সেইটো। গতিকে একেসকলৰ কাৰণে মই বিজেপিত গুচি গ'লোঁ আৰু মুজিবতো আৰু মোৰ পিছে যোগদান কৰিলে, আকৌ মই ওলাই আহিলোঁ, আকৌ মোৰ লগতে ইয়াত লাগে। গতিকে যিয়ে নহওক, আমি হাইকমাণ্ডৰ ওপৰত যথেষ্ট আমাৰ বিশ্বাস আছে। আমাৰ অনুৰোধ নহয়, আমি দাবী জনাইছোঁ যাকেই নিদিয়ক, আৰু বিজেপি বা NDAৰ পৰা দিব লাগিলেও আমাৰ পচন্দৰ প্ৰাৰ্থী হ'ব লাগিব। এই কথা দাবী জনোৱা হৈছে 12 তাৰিখে। গতিকে কোনোবা যদি 5টা মূৰৰ মূৰে যদি নহয় জানো সমষ্টি সলনি কৰি থাকিব, 20টা বছৰৰ মূৰত ধুমকুটিৰ নিচিনা দেখা দিব। 2006 চনৰ পৰা দেখা দেখি নাই। 3বাৰ সাংসদ হৈ গ'ল তামোলপুৰ সমষ্টি, কোনোবা এজন MLA BPFৰ MLA দিয়াৰ কোনো ৰেকৰ্ডেই নাই। কাকতি মিনতি কৰিলেও নেদে। মইতো 10টা বছৰ MLA আছিলোঁ না, এইকেইটাতো থাকি 2বাৰ ভোট দিছোঁ, ময়ে প্ৰথমে চহী দিওঁ। আপোনাৰ মতে বিশ্বজিৎ দৈমাৰী হ'ব নালাগে? আমিতো স্পষ্ট কৈছোঁ, বিশ্বজিৎ দৈমাৰী একেটা হ'ল পাৰ্টি এৰি যোৱা, হয় না নহয়? একেটা ক'ৰবাত এডজাষ্ট কৰক। আৰু একেটাৰ সমষ্টি হ'ল ভেৰগাঁও আছে এতিয়া। আৰু চাওক, যোৱা যিমান সময় আমি একেটাক পোৱা নাই। তামোলপুৰ জিলা অফিচত একেটাকৰ কোনো কণ্ট্ৰিবিউশ্যন নাই, তামোলপুৰটো নাই। গতিকে একেটাৰ কণ্ট্ৰিবিউশ্যন আছে বেলেগত, নোহোৱা নহয়। কিন্তু প্ৰতিবাৰৰ নিৰ্বাচনত যে এনেকুৱা হয়, যোৱাবাৰ মোৰ ক্ষেত্ৰত কি হৈ গ'ল, এলায়েন্সটো UPPৰ লগত হৈ গ'ল। এইবাৰ আকৌ হৈ গ'ল এই BJPৰ লগত হৈ গ'ল। চিফ মহোদয়ে মোক মাতি আনিলে, যি হ'ল হ'ল। মোৰ ঘৰত 2000 চনত আছিলে 23 চনত ছেপ্টেম্বৰ মাহৰ 8 তাৰিখে মোৰ তাত চিফ মহোদয়, হাগ্ৰামা মহিলা ডাঙৰীয়া, ৰিহন দৈমাৰী ডাঙৰীয়া, কাম্পা বৰগোহাঁই ডাঙৰীয়া আৰু চৰণ বসুমতী ডাঙৰীয়া আহি পেলাই মোৰ ঘৰত অনুমোদন জনালে যে আপুনি BPFত যোগদান কৰিব লাগে। তেতিয়া মুখ্যমন্ত্ৰী কৈছিল ইমান সোনকালে কিয়? মই কৈছিলোঁ ঠিক আছে, আমাৰ বছে আপোনালোকে যে মোক টিকেট দিলে যোৱাবাৰ, মই চিটিং MLA আছিলোঁ আৰু ঘোষণা কৰা হৈছিল কুমাৰঘাটাত BTC অঞ্চলৰ BPFৰ মানে বিজেপিৰ প্ৰথম চিটিং MLA নিজৰ পইচাৰে 80 লাখ খৰচ কৰি পেলাই 40,000 মানুহৰে যোগদান কৰাইছে। সেই ৰেকৰ্ড কোনেও ভাঙিব পৰা নাই। আপোনালোকে এলিছা AI অসম চৰকাৰৰ এছেম্বলিত সেই ৰেকৰ্ডটো পাব। আৰু এইবাৰ যিটো ছাৰ্ভে আহিছে বিজেপি ছাৰ্ভে, 126টা সমষ্টিত 15টাখিনি আমি চালোঁ। ইয়াৰ ৰেকৰ্ডটো আপোনালোকে চাব পাৰিব। এই বিষয়ে দিল্লীও জানে, চবেই জানে। গতিকে মোৰ ক'বলৈ একো নাই। তথাপিও তামোলপুৰ ইমানুৱেল মছাৰে বুলি দিয়া আছে। আপোনালোকে মই ওপৰত দিব পাৰে, হাৰ্ড কপিটো দিব পাৰিম। আপোনালোকে কণ্টেক্ট কৰিব পাৰে, সেই মানুহবিলাক ইয়াত আছে। যিবিলাক ছাৰ্ভে কৰিছিল একেলগে বিজেপিৰ মানুহ হয়, একেসকলে প্ৰফেশ্যনেল। একেসকলৰ কোনোবা MBA কমপ্লিট কৰি পেলাই, কোনোবা প্ৰিলিমিনাৰী পাছ কৰিলে IAS প্ৰিলিমিনাৰী পাছ কৰিলে UPSC, ৱেল এডুকেটেড, কোনো পলিটিকেল লিনিংছ নাই। গতিকে এজনটো প্ৰথমবাৰৰ কাৰণে অসমত আহিছে, 8 মাহ হ'ল অসমত থকা। গতিকে একেসকল অবজাৰভেশ্যনটো হ'ল এইটো হ'ল ৰিজনেল প্ৰতি বেছি মানুহবিলাকৰ আকৃষ্ট আছে, কিন্তু টকা পইচা বল থকাৰ কাৰণে নেশ্যনেল পাৰ্টি এনেকুৱা। বিশ্বজিৎ দৈমাৰী 34% ভোট পাইছে। আজি 34% মানে 2 লাখ যদি হয় কিমান হ'ব, ডাবল হৈ যাব। তামোলপুৰ সমষ্টিত আজিৰ দিনত যেনে সিহঁতৰ সমীক্ষা মতে প্ৰিপেৰেবলি ইয়াত কি হ'ল যে মই ভোট বেছি পাই আছোঁ এতিয়া আজিৰ দিনত। ছাৰ্ভে মতে বিভিন্ন জনগোষ্ঠী, কাউন্সিলৰটো বেলেগ হয়, ইয়াতো কাউন্সিলৰ ভোটটোতো বেলেগ। কাউন্সিলৰ ভোটটো এইবাৰটো ক'বলৈ গ'লে ডাঙৰ সমস্যাটো হ'ল আমাৰ
কোকৰাঝাৰৰ লগত থকাৰ সময়ত তামোলপুৰ সমস্যা নাছিল। এতিয়া আমাৰ MP হ'ব, আমাৰ BJP হাতত গুচি গ'ল। আৰু BPF যিমান লম্পজম্প কৰিলেও বৰ্তমানৰ লেভেলত যদি সমষ্টি যদি ডিলিমিটেশ্যন নহয় 2027-ত, তেতিয়া MP চিট আমি নিজিকোঁ। নিজিকিলে মানুহবিলাকে চাব দিল্লীত কোন চৰকাৰ আছে, কোন MP আছে। আমাৰ অসমতো নিজস্ব বুলিবলৈ একো নাই। দিল্লীত যি হ'ব দিছপুৰত হ'ব, দিছপুৰত যি হ'ব আমি সেইটোকে কৰিম। তেনেকুৱা কথা। গতিকে সবেইটো বুজি পাই ভাই। আৰু বিশেষকৈ আমাৰ ভোট নিৰ্ণয়ন কৰিব 25% মানুহে, 25% দুখীয়া মানুহে নিৰ্ণয় কৰে আমাৰ ইয়াত ভোট মানে জিকা হাৰাটো। আৰু সেই মানুহবিলাক হ'ল ভলেটাইল। তেখেতসকলৰ হ'ল চাউল পাই আছে, উমুক পাই আছে, নহয় জানো? গতিকে একেলগে দুহাৰত দি লাভ নাই। গতিকে মোৰ ক'বলগাখিনি ক'লোঁ। বাকী হাইকমাণ্ডৰ কথা মই য'ত হ'লেও এইখিনি কথাটো কমেই ক'ব লগাখিনি, লোকঢাক কৰি নাথাকোঁ। গতিকে দায়িত্বটো হ'ল আমাৰ চিফ ছাৰৰ তাত আছে, দিছপুৰৰ হাততো নাই। হাগ্ৰামা মহিলাৰীয়ে যাকে দিব সেইটোকে আমি পাম। আৰু যদি ইমানজন মানুহক যদি ক'ত য'ত হ'লেও যদি সংস্থাপন দিব লাগে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া শক্তিশালী হয়। যোৱাবাৰ মোক বাৰে বাৰে ফোন কৰিছিল, ক'লে মই এইবাৰ মোৰ মুখ্যমন্ত্ৰী হ'ব লাগে, তুমি সেইটো কৰিব নালাগে, তুমি কিবা দিয়া উইথড্ৰ কৰা। গতিকে মোৰ বিশ্বাস আছে এইবাৰ ছাৰে মোক একো কোৱা নাই, নিশ্চয় খেলিবলৈ দিব। হাগ্ৰামা ছাৰেও দিব, আপত্তিটো একো কৰা নাই। গতিকে আমিতো খেলিমেই ভাই, আমাৰতো খেতিয়ে এইটো হয়। গতিকে এইখিনি ধন্যবাদ। আজি যদি এইবাৰ যে প্ৰাৰ্থিত্ব নিদিয়ে BPF, আৰু আমি আশা নকৰোঁ BPF কৰিতো লাভেই নহ'ব। চমচা কৰি খাব পাৰিম 4 বছৰ হাগ্ৰামা থকালৈকে, চিধা কথা, নহয় জানো? কাৰণ ষ্টেট গভৰ্ণমেণ্টেতো এনেকৈ নোৱাৰিম আমি, আমাৰতো BTC থ্ৰুই দি আহে, হাগ্ৰামা চিফ হৈ গ'ল। গতিকে শেষত যিমান লম্পজম্প আমি কৰিলেও আমাৰ হাইকমাণ্ডকতো আমি মানিব লাগিব। মানিব লাগিলে একেদৰে সেই বিভাজনটো কেনেকৈ মিলাব, একেটা ফৰ্মুলা ওলাব লাগিব। মিনিমাম কমন প্ৰগ্ৰামটো ওলাব লাগিব, নহয় জানো? ওপৰে ওপৰেটো কৰি থাকিলেতো নহ'ব। ইয়াততো BPFৰ ভোট লাগে না নালাগে, ৰাইজৰ ভোট নালাগে, সেইটোতো আজিলৈ আলোচনাত বহাই নাই। গতিকে এইখিনি কথা মোৰ ফালৰ পৰা মই এইখিনিয়ে ক'লোঁ। আমিতো কেনেকৈ মানি ল'ব লাগিব, আহিব লাগে। আমালোকে বহাই নাই বিশ্বজিৎ দৈমাৰী ডাঙৰ এতিয়ালৈকে, কাৰণ 2006 চনৰ পৰা আমি দেখাই নাই। একেদৰে 2-3টা ঘৰৰ সোমাব যাব, চিধা কথা আৰু, নহয় জানো? আপোনালোকেও জানে এই অঞ্চলত যদি কিবা আছে নেকি। আছাম মালাটো ক'বলৈ গ'লে মোৰ দিনটো হাইয়েষ্ট, জিলাখনো আমি পালোঁ। আৰু যোৱাবাৰতো 2020ৰটো সুন্দৰভাৱে হাগ্ৰামা চিফ প্ৰমোদ বড়ো ডিপু চিফ হৈ যায়। সেইটো সময়ত কোনে ব্লক কৰিলে? আমাৰ চন্দন ব্ৰহ্ম ডাঙৰীয়া, বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াহে ব্লক কৰিলে। অন ৰেকৰ্ড কৈছোঁ।